হেল্ল' ভিউৱাৰ্ছ, মই এতিয়া উপস্থিত আছোঁ মানিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰত 127 সংখ্যক গোবিন্দ ভৱনৰ জন্ম উৎসৱ আৰু এই উপলক্ষে মই উপস্থিত হৈছোঁ আমাৰ এজন চিত্ৰশিল্পী, বিশিষ্ট চিত্ৰশিল্পী, আৰু আপুনি আপোনাৰ পৰিচয়টো দিব আৰু দুআষাৰ বক্তব্য দিব। কিমান দিনৰ পৰা দাদা আপুনি এই চিত্ৰশিল্পৰ লগত জড়িত, অলপ কথাখিনি ক'ব। আপুনি দুয়োটা কামেই কৰে নে, ভাস্কৰ্য শিল্প আৰু চিত্ৰশিল্প দুয়োটাই কৰে নেকি, অলপ জনাব কথাটো। ভাস্কৰ্য শিল্প হয় আৰু ফাইন আৰ্টৰ যিটো কাম কৰিব লগা এইবিলাক মই কৰোঁ, লগতে ছাত্ৰ ছাত্ৰী এইবিলাককো মানে শিক্ষা দি আছোঁ। হয় আমাৰ এখন নিজা স্কুল আছে। হয় হয় এই স্কুলখনৰ নাম হৈছে চিত্ৰলেখা আৰ্ট ইনষ্টিটিউট। হয় হয় সেই ইনষ্টিটিউটখনত আজি 250-300 ল'ৰা ছোৱালীয়ে শিক্ষা দান দিয়া হৈছে। আচ্ছা, আৰু আমাৰ সেই যিখন মানে আছে, হয় হয় দেখিছোঁ। হয় মানে এইখন হৈছে সৃষ্টি শিল্পী গোষ্ঠী, হয় আৰু হয় সেই শিল্পী গোষ্ঠীৰ মানে মই প্ৰেচিডেণ্ট হৈ আছোঁ বৰ্তমান। হয় 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 আৰু আমাৰ এখেত লক্ষেশ্বৰ ৰায় হয় চিনি পাইছোঁ। হয় তাৰমানে হয় হয় আমাৰ ছেক্ৰেটাৰী, হয় হয় সম্পাদক। এখেতৰ হেৰিতেই অৰিহণাতে আমি হয়তো এই সৃষ্টি শিল্পী গোষ্ঠীটো অলপ আগবাঢ়ি লৈ যাই আছোঁ। মই জনামতে আপুনি বহু কষ্টৰ মাজেদি এই শিল্পটো বচাই আছে আৰু ল'ৰা ছোৱালীসকলক শিক্ষাদান কৰি আছে। এই ক্ষেত্ৰত চৰকাৰীভাৱে আপুনি কিবা সাহায্য পাইছে নেকি? চৰকাৰীভাৱে মানে এবাৰ নহয় 3-4বাৰে হ'ল মই শিল্পী পেঞ্চনৰ কাৰণে আবেদন কৰিছিলোঁ, কিন্তু আজিলৈকে সেই শিল্পী পেঞ্চনটো নহ'ল। মই এই ভিডিঅ'টোৰ যোগেদি মই সকলোকে জনাম, অসম চৰকাৰ তথা ইয়াৰ কৰ্তৃপক্ষক, যাতে আমাৰ এই আপোনাৰ নামটো আছিল পবিত্ৰ চৰকাৰ, হয়, মানিকপুৰত ঘৰ, পবিত্ৰ চৰকাৰ, জিলা বঙাইগাঁও, তাতে তেখেতে অন্ততঃ শিল্পী পেঞ্চনৰ বাবে যাতে যোগ্যতা অৰ্জন কৰে আৰু সেইমতে পৰিয়ালবৰ্গই বা তেখেতে শিল্পী পেঞ্চনৰ যাতে ব্যৱস্থাটো কৰি দিয়ে। মই এই ভিডিঅ'টোৰ যোগেদি অনুৰোধ জনাম। মোৰ ইনফৰমেশ্যনটো হৈছে DD ইনফৰমেশ্যন, এটা সৰু মই ব্লগ মাজে মাজে বনাই থাকোঁ, এনেকুৱা শিক্ষামূলক বা তেনেকুৱা আমাৰ প্ৰডাক্টিভ যিবিলাক কথা বতৰা সেইবিলাক মই দি থাকোঁ। আপোনালোকে ভিডিঅ'টো চালে ভাল পাব আৰু ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। তেখেতে বনোৱা বহুত চিত্ৰ ইয়াতে দেখিব পাম আমি। এতিয়া অলপ পিছতে আপোনালোকক মই দেখুওৱাৰ চেষ্টা কৰিম, কিছু হয়তো দেখি আছে আপোনালোকৰ স্ক্ৰীণত। গতিকে তেখেতৰ আমি দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, আৰু চৰকাৰৰ ফালৰ পৰা আমি এটা আহ্বান ৰাখিম যাতে তেখেতে অন্ততঃ কিছু যাতে সুবিধা লাভ কৰিব পাৰে, কাৰণ বহুত কষ্টৰ মাজত তেওঁ এই কামখিনি কৰি আছে। মই আন এগৰাকী ব্যক্তিক লগ পাইছোঁ। দাদা আপোনাৰ পৰিচয়টো দিব আৰু অলপ ক'ব। মই লক্ষেশ্বৰ ৰায় মোৰ নাম। হয় হয় মই এখেতক মানে লগতে থাকোঁ। মই নিজে চিত্ৰকৰ নহয়, কিন্তু মই চিত্ৰ ভাল পাওঁ, আৰু এই প্ৰদৰ্শনীৰ ক্ষেত্ৰত তেখেতৰ বিভিন্ন জেগাত আৰু প্ৰকৃততে চিত্ৰ বা এই শিল্পৰ যোগেদি আমাৰ সামাজিক জীৱৰ অন্যায় অবিচাৰ আছে, সেইবোৰকে আমি দাঙি ধৰিব বিচাৰোঁ। যিটো অনুভূতি হয়, মানুহৰ যিটো মনৰ অনুভূতি বা প্ৰতিবাদ, যিটো প্ৰতিবাদ, মৌন প্ৰতিবাদ, মানুহৰ যি অধিকাৰহীনতা, হয়তো মানুহে অধিকাৰ পাব লাগে, অধিকাৰ যিটো সেই অধিকাৰহীনতা কেনেকৈ মানে অধিকাৰ অৰ্জন কৰিব পাৰি আমি চিত্ৰৰ যোগেদি আমি প্ৰতিফলিত কৰিব বিচাৰোঁ। সুখ দুখ হয় হয়, আৰু কেনেকৈ এখন জনজীৱন আৰু কেনেকৈ এখন সুস্থ সবল আৰু মানুহৰ মানে বাসৱযোগী এখন সমাজ গঢ়িব পাৰি, সেই চিত্ৰৰ যোগেদি আমি প্ৰতিফলিত কৰিব বিচাৰোঁ। আমাৰ চিত্ৰৰ সেয়ে মানে মেইন মানে কি কথা। এই ক্ষেত্ৰত যিজন আমাৰ মূল ব্যক্তি পবিত্ৰ চৰকাৰ, তেখেতক আপুনি কি ক'ব, আহ্বান আপোনাৰ কি? তেখেতৰতো বহুত কষ্টৰ মাজেদি জীৱন যাপন কৰি আছে। তেওঁ নিজাকে মাটিও নাই। এটা মানে তেওঁ মানে দখল কৰা মাটি ক'ব লাগিলে, চৰকাৰী মাটিতে তেওঁ মানে কি কৰি আছে, কোনোমতে আছে। তেখেতে বহুতবাৰে মানে কি কৰিছে, চৰকাৰক আহ্বান জনাইছে। শিল্পী পেঞ্চনৰ কাৰণে তেওঁ দৰখাস্ত কৰিছিলে 3-4বাৰ, কিন্তু এতিয়ালৈকে পোৱা নাই। তেওঁ বহুত মানে কষ্টৰ মাজেদি জীৱন যাপন কৰি আছে। এয়া হৈছে মানিকপুৰৰ চিত্ৰশিল্পৰ লগত জড়িত আমাৰ পবিত্ৰ চৰকাৰৰ এয়া
শুভাকাংক্ষীসকল মই আপোনালোকক দেখুৱাৰ চেষ্টা কৰিছোঁ তেওঁৰ চিত্ৰবিলাক ভাস্কৰ্য শিল্পবিলাক আপোনালোকে চাব কি সুন্দৰকৈ তেওঁ সৃষ্টিৰাজিৰে নিজৰ প্ৰকাশ কৰিছে, অনুভূতি প্ৰকাশ কৰিছে। বিভিন্ন মহান ব্যক্তিসকল আছে, আমাৰ ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি সৰ্বপল্লী ৰাধাকৃষ্ণন সকলোবিলাক আছে। গতিকে আপোনালোকক মই দেখুৱাৰ চেষ্টা কৰিছোঁ। বিভিন্ন ধৰণে তেওঁ চিত্ৰ অংকন কৰিছে। এয়া চাওক মনালিছা, যিখন ছবি আঁকিছিলে লিঅ'নাৰ্ডো দা ভিঞ্চি, আপোনালোকক দেখুৱাইছোঁ। যিখন চিত্ৰ আজিও বিশ্বৰ ভিতৰতে 1 নম্বৰ চিত্ৰশিল্প হিচাপত আজিও জড়িত হৈছে মনালিছা দা ভিঞ্চি, যিটো ৰহস্যৰ আৱৰ্তত সোমাই আছে। আপোনালোকে দেখিছে, এয়া মনালিছাৰ ফটো দেখুৱাইছোঁ আপোনালোকক। আৰু আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা আছে, বিভিন্ন ধৰণৰ ছবিবিলাক তেওঁ অংকন কৰিছে। এয়া হৈছে মানিকপুৰৰ চিত্ৰ আৰু ভাস্কৰ্য শিল্প গোষ্ঠীৰ বিভিন্ন ধৰণৰ চিত্ৰ আৰু ভাস্কৰ্যবিলাক। শ্ৰীমন্ত শংকৰদেৱৰ হিচাপে নহয়, কিন্তু